শিল্পেশ হয় এজন ল'ৰা লগ পাইছোঁ হা পানী বটল বিকি আছে ল'লোঁ এটা চলো ভাল কৰিছে নহ'লে মানে কি হয় কেতিয়াবা আপোনালোকেও চাগে যেতিয়া ফুৰিব যায় কিছুমান জেগা ল'ৰা ৰখি থাকে পইচা খোজে কিন্তু ইহঁতে মানে পইচা খোজা নাই ল'লোঁ নহয় আহোঁতে ল'ম দেই ইহঁতে মানে বস্তু বহুত ওপৰত আহি পালোহি সেইফালে চাওঁ তলফালে ভিউটো চাওঁ এইটো হয় ৰাস্তাটো সেইফালেদি আহিছোঁ আৰু এইটো ভিউ এখনমান বুক আছে ইয়াতে কি লিখা আছে বুকত এই টিপামৰ মানে এই পাহাৰটোৰ ৰহস্য কিবা লিখা আছে চাগে ডিটেইলছবিলাক থাকি মানে সেই ঠাইটুকুৰাৰ নাম দিলে টিপাম অঁ এই মানে ঠাই বা অঞ্চল 80 টকা এই মানে ঠাই বা অঞ্চল অঁ পাম মানে হাবি জংঘল কাটি কৃষি কাৰ্য কৰে এইটো মানে সেইটো টাই ভাষাত নেকি অঁ অঁ টিপাম হ'ল ন এই প্ৰথম মানে যেতিয়া আহিছিল ইয়াত প্ৰথম আহিছিলে অঁ তাৰপিছত মানে বেলেগত ৰাজধানী বনালে অঁ 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 আপুনি ইয়াতে থাকে ন কিমান বছৰ হ'ল আপোনাৰ অঁ অঁ ঠিকে আছে দিয়ক এই কিতাপখন আপুনি লিখিছে নেকি অঁ অঁ ঠিকে আছে অঁ ঘৰৰ ওচৰ ন ঠিক আছে দিয়ক আহিছোঁ দিয়ক আমি বৰডুমচাৰ পৰা আহিলোঁ অঁ ইয়াতে নাহৰকটীয়া বিয়া এখন খাব আহিছিলোঁ অঁ এইফালে হ'লো চাই আহোঁ অলপ ঠিক আছে দিয়ক আহিছোঁ দিয়ক অঁ 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 ঠিক আছে এইটো এটা মন্দিৰ হয় ককাজনে ক'লে আৰু ইয়াত মানে ফাৰ্ষ্ট টাইম আহিছিলে যেতিয়া চাউলুং চুকাফা ইয়াতে 3 বছৰ থাকিলে খেতি বাতি কৰিলে তাৰপিছত মানে বেলেগ ঠাইত গুচি গ'ল টিপাম নাম দিছে তাৰপিছত ইয়াত টাই ভাষাত মানে টি মানে হৈছে ঠাই বা এটা প্লেচ আৰু পাম মানে হৈছে মানে হাবি জংঘল কাটি খেতি বাতি কৰা ঠাই মানে সেইকাৰণে আৰু টিপাম হ'ল ইয়াত মৰ্ণিং মানে ছানৰাইজ ভিউটো ল'বৰ কাৰণে ধুনীয়া হ'ব ওপৰত ধুনীয়াকৈ ভিউ এটা ল'লোঁ তাতে মন্দিৰ আছে পূজা পাতল কৰিব পাৰে আৰু এতিয়া আমি মাটিৰ চিৰি দি উঠি আহিছোঁ অলপ ওপৰত এটা ধুনীয়া গছৰ তলত ছাঁত যাওঁ বহু ইয়াতে কিবা কিবি লৈ আহিছোঁ এইটো অলপ খাই লওঁ একদম প্ৰকাণ্ড গছ এইটো ভিউ এইটো ভিউ এইফালে গোটেই পাহাৰে হয় মানে জেগাটো চানা খাই আছোঁ ইয়াত এতিয়া গছৰ তলত বহি আৰু এইটো এতিয়া এইখন চাওক বুঢ়ীডিং নদীখন দেখি যায় ধুনীয়াকৈ অঁ এজোপা এটা জলফাই গছ বিভিন্ন ধৰণৰ গছ আছে লেটেকু গছ আছে আৰু বিভিন্ন ধৰণৰ গছ আছে গাইছ এইফালে চাওকচোন গোটেই মানুহ আমাৰ ফুৰিব অহা মানুহবিলাকে প্লাষ্টিকৰ বটল কেনেকৈ পেলাই দিছে ইয়াতে ইমান ডাঙৰ ডাঙৰ ডাষ্টবিন বনাই দিছে ন মই বহুত জেগা ঘূৰিলোঁ কিন্তু ইমান ডাঙৰ ডাষ্টবিন ক'তো দেখা নাই কিন্তু দেই এই মস্ত মস্ত ডাষ্টবিন বনাই দিছে কিন্তু তথাপিও মানুহ ইয়াতে পেলায় কিন্তু আমি কিন্তু এইখিনি খাইছোঁ আমি কিন্তু নেপেলাওঁ চবেই যাতে নিজৰ বস্তুখিনিকে যদি নিজৰ প্লাষ্টিকখিনি এনেকৈ ভৰাই ভৰাই ডাষ্টবিনত পেলাওক কেলৈ য'তে ত'তে পেলাব লাগে আমি এইখিনি খাইছোঁ আমি কিন্তু এইখিনি পেলাই দিম ধুনীয়াকৈ মই অনুৰোধ কৰিছোঁ যে যিসকলে আহে আৰু নিজৰ বস্তুখিনি যাতে বেলেগে থকাখিনি চাফা নকৰক কেছ নাই কিন্তু নিজে খোৱা বস্তুখিনি যাতে ধুনীয়াকৈ ডাষ্টবিনত গৈ পেলায় তেতিয়া সিহঁতে চাফা কৰিবৰ কাৰণে সুবিধা হয় আৰু আমাৰ এতিয়া ধুনীয়া এটা ইমান ধুনীয়া নেচাৰেল জেগা চাওক নহ'লে এনেকৈ বৰবাদ হৈ যাব ন এটা টাইমত লেতেৰাবিলাক থাকিলে ভাল নালাগে ইমান ধুনীয়া জেগা এটাত প্লাষ্টিকবিলাক থাকিব এইবিলাক চাওক মানুহৰ এনেকৈ একদম পেলাইছে য'তে ত'তে চাওক গোটেই পেলাই বৰবাদ মানে কৰিব নালাগে ইয়াত ধুনীয়াকৈ লিখি থৈ দিছে ডাষ্টবিনত পেলাওক আৰু এইখিনি আৰু আমাৰ কিন্তু আমি কিন্তু ডাষ্টবিনত পেলাম ধুনীয়াকৈ আৰু এখন কিতাপ কিনিলোঁ ইয়াতে গোটেই লিখা আছে আমাৰ টিপামৰ কি হয় টিপামৰ ইতিহাসৰ ৰহস্যময় টিপাম ধৰ বুঢ়াগোহাঁই আমাৰ যোনখিনি আৰু প্লাষ্টিকত যি খালোঁ তাৰপিছত এইখিনি এতিয়া মই দেখামগৈ ডাষ্টবিনটো দেখাম তাৰপিছত আমি গুচি যাম ৰেডি অলপেই আগত আৰু মন্দিৰটো আছে তাতে আৰু এইফালে চাওক ভিউ
এইকেইটা চাওক ইমান প্ৰকাণ্ড ডাষ্টবিন মানুহ গোটা সোমাই যাব তথাপিও মানুহে ছাইডতে পেলায় প্লাষ্টিক এইবিলাক মানুহ মানে চকু থাকিও অন্ধ বিবেক থাকিও বিবেকহীন মানুহ মানে কি ক'ম আৰু এতিয়া ধুনীয়া নেচাৰেল জেগা ফুৰিতো চবেই ভাল পায় কিন্তু মানে যেতিয়া প্লাষ্টিকটো পেলাব আহিব য'তে ত'তে লেতেৰা কৰিও খুব ভাল পায় আৰু এইটো হ'ব নালাগে